ইয়াৰিং বনাবলৈ আমাক লাগিব 4 ধৰণৰ ঊল। মই ইয়াত গুলপীয়া, বগা, হালধীয়া আৰু নীলা ব্যৱহাৰ কৰিছোঁ। আৰু লাগিব ষ্টনৰ পেকেট, যোনটো আপোনালোকে দোকানত পাই যাব। মই ইয়াত এইটো নীলা ব্যৱহাৰ কৰিছোঁ। আৰু পাৰ্ল ব্যৱহাৰ কৰিছোঁ আধা কটা, এখন কেঁচি, এখন ইয়াৰিং বনোৱা পেপাৰ, যোনখন দোকানত পাই যাব, এটা গ্লু আৰু এখন ক্লিকবোৰ্ড। প্ৰথমতে ইয়াৰিং বনোৱা পেপাৰখন লৈ লৈছোঁ আৰু মোক যিমানখিনি লাগে সেই জোখত মই কাটি লওঁ। এতিয়া ফেব্ৰিক গ্লুটো দি দুটা গোল গোলকে আঠা দিম। আৰু হাফ পাৰ্লটো তাত লগাই দিম। আৰু অলপ শুকোৱালৈকে ৰৈ থাকিম। এতিয়া ক্লিকবোৰ্ডখন লওঁ আৰু ঊলখিনিৰ পৰা 3ডাল সূতা উলিয়াই ল'ম। বগা, গুলপীয়া আৰু হালধীয়া লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে যোনটো কালাৰ ভাল লাগে সেইটো কালাৰতে বনাব পাৰে। এতিয়া এই 3ডাল সূতা ক্লিকবোৰ্ডৰ চুকটোত সুমুৱাই লওঁ। এনেকৈ কৰিলে বেনু গাঁঠিবলৈ সহজ হয়, বেলেগে ধৰি থাকিব নালাগে। যদি আপোনালোকে ইচ্ছা কৰে বেলেগ বস্তুত বান্ধি পেলাইও কৰিব পাৰে। এনেকৈ কৰিলে বেনু গাঁঠিবলৈ সহজ হয়। এতিয়া আমি 3ডাল দি ধুনীয়াকৈ এডাল বেনি গাঁঠিম।
এটা কথা মন কৰিব, বেনুডাল গাঁঠিলে পিছফালে জট লাগি যায়, সেইকাৰণে অলপ জটটো এৰাই এৰাই দিব পিছফালৰ পৰা। বেনিডাল আপোনালোকক যিমান দীঘল লাগে সিমান দীঘলকৈ বনাব পাৰে। বেনিডাল গাঁঠা হৈ গৈছে আৰু আপোনালোকে লাষ্টত এনেকৈ এটা গাঁঠি মাৰি দিব যাতে ওলাই নাহে। আগতে সেই লগাই লোৱা পাৰ্লটোৰ কাষতে আকৌ আঠা দি ল'ম। এতিয়া এই ঊলৰ সূতাখিনিয়ে গাঁঠি লোৱা বেনিডাল তাৰ কাষেদি লাহে লাহেকৈ পকাই দিম। লাহে লাহেকৈ পকাই গোলাকৃতি আকাৰৰ বনাই ল'ম। এতিয়া যোনডাল প্ৰথমতে পকালো সেইডালৰ ওপৰেদি আৰু এক পাক মাৰি দিম।
হৈ গ'ল। এতিয়া আমি কেঁচিৰে কাটি দিম। এয়া হৈ গ'ল। এতিয়া আমি এইখিনি শুকাবলৈ থৈ দিম। শুকাই যোৱাৰ পিছত এতিয়া নীলা ষ্টনখিনি ল'ম। দুটা চকু বনাই ল'ম। পাৰ্লটো যোনটো লগাইছিলোঁ তাৰ ওপৰতে দিব। পাৰ্লটোৰ ওপৰতে ঠিক তেনেকৈ আমি দুটা চকু হোৱাকৈ এনেকৈ নীলা ষ্টনটো লগাই ল'লোঁ। এতিয়া আমি নীলা ৰঙৰ ঊলৰ সূতাডাল ল'ম আৰু অকণমান কাটি ল'ম। অকণমান কাটি ল'ম যাতে স্মাইলি ফেচ এটা আহে, মুখখনৰ নিচিনা লাগে। ঠিক এনেকৈ। ঠিক তেনেকৈ আমি 2 নম্বৰটো বনাই ল'ম। এয়া হৈ গ'ল। এতিয়া আমি এইখিনি শুকাবলৈ দিম। মাজেদি দুভাগ কৰি কাটি ধুনীয়াকৈ ৰাউণ্ড মাৰি সেইটো কাটি দিম। এতিয়া আমি একেটা জোখৰ অলপমান পেপাৰ কাটি ল'ম। ফাৰ্ষ্টতে মই ইয়াৰিঙৰ পিনটোৰ কথা ক'বলৈ পাহৰিলোঁ। ইয়াৰিঙৰ পিন লাগিব আৰু এনেকুৱা ঠিলা লাগিব। এতিয়া ইয়াৰিঙৰ পিনকেইটা এই ইয়াৰিং বনোৱা পেপাৰখনৰ মাজেদি সোমোৱাই ল'ম। তাৰপিছত ইয়াৰ পিছফালে আঠা লগাম। আৰু এনেকৈ মাজত হোৱাকৈ ঠিলাটো পিছফালে লগাই দিম। অলপ পোহৰৰ ফালে দি চাব ঠিলাটো মাজত হৈছে নে নাই, তেতিয়া গম পোৱা যায়।
এনেকৈ আমি ধুনীয়াকৈ কাষকিটা কাটি ল'ম আৰু পিছফালৰ ঠিলাটো এনেকৈ লগাম এয়া হৈ গ'ল কিউট লাগিছে নে বাৰু এয়া এযোৰ আগতে বনাই থোৱা যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ